ইয়াতে স্বৰচিত কবিতা পাঠৰ আয়োজন কৰিছোঁ। ইয়াতে বিভিন্ন অঞ্চলৰ পৰা আমি তেনেকৈ কবিসকলক মাতিছোঁ আৰু ইয়াতে উপস্থিত হৈছে। সেয়ে তেওঁলোকৰ কবিতা পাঠ চলি আছে আৰু আমাৰ ইয়াতে নৱপ্ৰজন্মৰ পৰাও কেইগৰাকীমান কবি আহিছে। তেওঁলোকে বৰ ধুনীয়া ধুনীয়া কবিতা পাঠ কৰিছে, ভাল লাগিছে। আমি এই লেখিকা সমাৰোহ সমিতিখন যিখন আমাৰ ফকীৰাগ্ৰাম শাখা আছে, এই শাখাখন আমি উন্নত কৰি তুলিবৰ কাৰণে আমি আটাইয়ে অলপ চেষ্টা চলাই আছোঁ আৰু এই চেষ্টা যাতে আমি ফলপ্ৰসূ কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে এটা আশীৰ্বাদ বিচাৰিছোঁ আৰু এই আশীৰ্বাদ পালে আমি নিশ্চয় প্ৰতি বছৰে এনেকৈ আজি দ্বিতীয়তম অনুষ্ঠানটি হ'বলৈ গৈ আছে আৰু ইয়াৰ পিছে আমি তেনেকৈ সৰু সুৰা মানে কিবা কবিতা পাঠৰ আয়োজন, কিবা গল্প পাঠৰ আয়োজন, এইবিলাক আমি চলাই লৈ যাম। আৰু আজি আমাৰ সদৌ অসম মহিলা লেখিকা সমাৰোহ সমিতিৰ দ্বিতীয় বৰ্ষপূৰ্তি। তো ইয়াতে আমি প্ৰতিষ্ঠা দিৱসত আমি যদিও বহুত ডাঙৰকৈ কৰিবৰ ইচ্ছা আছিল, কিন্তু অলপতে আমাৰ সাহিত্য সভাৰ সভাপতিৰ অকস্মাত মৃত্যু হোৱাত আমি আমাৰ কাৰ্যসূচী ৰাখিছোঁ, কিন্তু কমকৈ ৰাখিছোঁ। তো আজি প্ৰথমতে আমাৰ যিটো লিখিকা সমাৰোহৰ পতাকা উত্তোলন কৰিলোঁ। তাৰপিছত আমি শিলাবৰ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যদান কৰিলোঁ। তাৰপিছত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু আমাৰ যি লিখিকা সমাৰোহৰ যিটো সংগীত, সেই সংগীত আমি কি কৰিলোঁ, গালোঁ। ইয়াৰ পিছতে আমি কাৰ্যসূচীত ৰাখিছোঁ সৰু সৰু কণমানি চিত্ৰকৰসকলৰ চিত্ৰ প্ৰতিযোগিতা। তাতে সঞ্চালক হিচাপে কাম কৰিছে আজি আমাৰ চক্ৰধৰ নাৰ্জাৰী, তেখেতে হ'ল স্বৰ্ণ বিজয়ী 2024-ৰ বিশিষ্ট চিত্ৰশিল্পী। তেখেতক আমি সম্বৰ্ধনাও জনাম। ইয়াৰ পিছতে বিভিন্ন আমাৰ লিখিকা সমাৰোহৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা লিখিকাসকলে নিজে লিখা কবিতা পাঠ কৰিলে। ইয়াৰ পিছত আমাৰ কোকৰাঝাৰ জিলা, চাপৰ জিলা, আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা, জিলা কমিটিৰ পৰা অহা লিখিকাসকলে নিজৰ ধুনীয়া বক্তব্য প্ৰদান কৰিব আৰু আমাৰ সমূহ কবিসকলক সাহিত্য সভাকো মাতিছোঁ। সাহিত্য সভাও আমাক কিবা পৰামৰ্শ দিব, চবে আমাক পৰামৰ্শ দিব। এক কথা দিনজোৰা কাৰ্যসূচী পালন কৰিম। ইয়াতে আমি খোৱা লোৱাৰ কাৰ্যও ৰাখিছোঁ আৰু দিনজোৰা কাৰ্যসূচী সমাপ্তৰ পিছত আমাৰ যিটো প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় বৰ্ষপূৰ্তি উৎসৱ ইয়াতে সমাপ্ত কৰিম।